হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। তেন্তে আহক অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। এতিয়া জানো আহক কোনগৰাকী সহযোগী কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ সংগ এৰিলে। শিল্পীগৰাকীৰ নাম হৈছে শতাব্দী বৰা। শতাব্দী বৰাই জুবিন গাৰ্গৰ সৈতে 2015 চনৰ পৰাই মঞ্চত একেলগে গীত পৰিৱেশন কৰি আহিছে। কিন্তু হঠাৎ কিয় শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে এইবাৰ মঞ্চত গীত নগোৱাৰ সিদ্ধান্ত ল'লে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই। শতাব্দী বৰাই এইবাৰ অকলেই মঞ্চত গীত পৰিৱেশন কৰিম বুলি সামাজিক মাধ্যমত পোষ্ট কৰি ৰাইজক জনাইছিল। শতাব্দী বৰাই সামাজিক মাধ্যমত এনেদৰে লিখিছিল, নমস্কাৰ অসমবাসী ৰাইজ, মই শতাব্দী বৰা। সৰুৰে পৰা মই সংগীত জগতখনৰ লগত জড়িত। 6ষ্ঠ শ্ৰেণীৰে পৰা মই মঞ্চত গীত পৰিৱেশন কৰি আহিছোঁ। 2015 পৰা 2025 চনলৈকে অসম ৰত্ন জুবিন গাৰ্গ দাদাৰ লগত মঞ্চত একেলগে গীত পৰিৱেশন কৰি আহিছোঁ। জুবিন দাদাৰ লগত থাকোঁতেই মই কেইবাখনো অসমীয়া চলচ্চিত্ৰ, মিছন চাইনা, আণ্ডাৰৱৰ্ল্ড, ৰত্নাকৰ আদি ছবিত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিলোঁ। যোৱা 10 বছৰে মই তেওঁৰ লগত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন দৰ্শকৰ মাজত গীত পৰিৱেশন কৰি বহুত অভিজ্ঞতা বুটলিলোঁ। অৱশ্যে মাজে মাজে মই অকলশৰীয়াকৈও অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ। আপোনালোকে মোৰ গীতসমূহকো বহুত মৰমেৰে আদৰি লৈছে। সেয়েহে মই এইবাৰ আপোনালোকৰ আশীষ শিৰোগত কৰি অকলশৰীয়াকৈয়ে বিহু মঞ্চৰ বাবে সাজু হৈছোঁ। প্ৰস্তুতি প্ৰায় শেষ হৈছে।